हेलो फ्रेंड्स अखमिया बुआरी मोइना चैनेलर आन एटा भिडिओ लई सकलोके स्वागतम जनाइछु। আজি মই এটা ব্লগ লৈ আহিছো। দিনটো কিনো কৰো তাকে দেখাব চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিওটো চাই থাকিব আৰু শেষত কমেন্ট কৰি জনাব যে ভিডিওটো কেনেকুৱা লাগিল। আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলো ভিডিও আপোনালোকে প্ৰথমে দেখিবলৈ পাব। বলক আজি ভিডিওটো আৰম্ভ কৰো। এতিয়া 9:30 মান বাজি গল আৰু ৰাতিপুৱা কাম বন কৰি হৈ গল আৰু খোৱাব হ'ল। এতিয়া বৰ্তমান কাম নাই আৰু দুপৰীয়া ভাত বনোৱালৈকে কাম নাথাকে এইখিনি সময়ত। এতিয়া মই কেইটামান বস্তু দেখুৱাম। কালি গৈছিলো বজাৰলৈ, কেইটামান সৰু সৰু বস্তু আনিছো, সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। চাই থাককচোন। এইটো আনিছো পাৰফিউম হয় এংগেজৰ। ইয়াৰ দামটো আছিল 190 লৈছিল এইটো। আৰু তাৰ পাছত আনিছো নিভিয়া সফট ক্ৰীম। ইয়াৰ দামটো আছিল 150। ইয়াৰ দামটো 150 আছিল। আৰু লগতে আনিছো এইটো কেষ্টৰ অইল। ইয়াৰ দামটো আছিল 60। এটো বহুত ভাল হয়, চুলি খৰিছে মোৰ বহুত, সেইকাৰণে মই ইউটিউবৰ পৰা চাইছিলো আৰু এই তেলটো লগালে বহুত ভাল, সেইকাৰণে মই এটো আনিছো। চুলি খৰি একেবাৰে পাতলে হৈ গৈছে দেখিছে, সেইকাৰণে এটো লগাই চাও কেনেকুৱা হয়। আৰু লগতে আনিছো এটো এলিটিনৰ নেইল ৰিমুভাৰ হয়। ইয়াৰ দামটো আছিল 50 লৈছিল এটো 50। আৰু লগতে এটা আনিছো গ্লিচিন আনিছো। গ্লিচিনটো কিমান লৈছিল এটো 45 লৈছিল। আৰু তাৰ পাছত আনিছো এটো লেকমিৰ সানস্ক্ৰীন। ইয়াৰ দামটো আছিল 199 লৈছিল। এতিয়া যেহেতুকে বহুত গৰম আছে, বাহিৰত গলে সানস্ক্ৰীন লগাবই লাগিব। আৰু লগতে এটো আনিছো, এটো সেন্দুৰ হয় লিকুইড ব্লু হেভেনৰ। গৰমত যেহেতুকে পাউডাৰ সেন্দুৰটো লগালে ঘামি একেবাৰে কিবা হৈ যায়, মই হেইটোৱে লগাও। এতিয়া এটো আনিছো, লাগে দৰকাৰ, সেইকাৰণে এটো আনিছো। আৰু লগতে এটা লিপষ্টিকো আনিলো, মেট লিপষ্টিক। ইয়াৰ ইটো 100 লৈছিল। আৰু আনিছো এনেকুৱা কাটা, গৰমত লাগে, চুলিবিলাক উৰি থাকে আৰু মাৰিবলৈ লাগে। আৰু আনিছো এটো এল'ভেৰা জেল। এটো মই বহুত ভাল পাওঁ। আগত আনিছিলো, এটো শেষ হৈছে, বহুত কিটা শেষ হৈ গৈছে আৰু এইবাৰ সেইকাৰণে অলপমান ডাঙৰটোৱে আনিছো। আগতে সৰুটো আনিছিলো যেটো 40 কেতিয়াবা 45 লয়, আৰু এইটো লৈছিলে 90। এইটো সকলোতকৈ মোৰ প্ৰিয় বস্তু হয়, বহুত ভাল হয়, এইটো মই বহুত ভাল পাইছো। পতঞ্জলিৰ এল'ভেৰা জেল হয়। এইটো মুখত, এই গৰমত মুখত লগালে বহুতেই ভাল হয় মুখখন। এইটো মই বহুত ইউজ কৰোঁ। এইটো চুলিটো লগাব পাৰে আৰু মুখতো লগাব পাৰে, স্কিনৰ কাৰণে বহুত ভাল এইটো। আৰু তাৰ পাছত আৰু এটা বস্তু আনিছো, দেখিছেনে? এইটো আনিছো গৰমত চুলিবোৰ ওলাই যায়। এতিয়া দেখিছেনে? ফেন চলি আছে আৰু চুলিবোৰ উৰি উৰি কি হৈ আছে, সেইকাৰণে মই এইটো আনিছো ঘৰতে মাৰি থাকিবলৈ। যেহেতুকে ফেন লগাই থাকিলে চুলি উৰি মুখে চুখে লাগে, ভাল নালাগে, সেইকাৰণে এইটো আনিছো। চলি আছে, ফেনখন বন্ধ কৰিলে বহুত গৰম হয় আৰু ঘামি কিবা হৈ যাওঁ, সেইকাৰণে ফেনখন দি লৈছো। মাতটো যদি অলপ কমকৈ আহিছে বেয়া নাপাব, আৰু সেইকাৰণে মই অলপ চিঞৰি কৈছো। লগতে এটা ফুট আনিছো, ফুটৰ টেমা। এইটো এইখিনিয়ে বস্তু আনিছিলো। কেনেকুৱা লাগিলে বস্তুখিনি কমেন্ট কৰি জনাব। আৰু এতিয়া অলপ সময় এনে ৰখি আৰু ভাত বনাবলৈ যাম। ভিডিওটো চাই থাকিব। এতিয়া ভাত বনাবৰ কাৰণে অলপ যোগাৰ কৰোঁগৈ, চাই থাকিব ভিডিওটো। এতিয়া কাপোৰ সলাই ললো, যেহেতুকে ভাত বনাবলৈ যাওঁ। এতিয়া যাওঁ, আপোনালোকো বলক মোৰ লগতে। আৰু এইফালে চাওকচোন, তলতে হাজবেণ্ড বহি আছে ফেনৰ তলত, গৰমত পকাৰতে বহি আছে।
আৰু বলক ভাত বনাবলৈ পাকঘৰত যাওঁ এতিয়া। গৰম লাগিছে বহুত। ভাতকেইটা বনাই আহিলোঁ, পাকঘৰত অলপ সময় থাকিলেই গৰমত থকা নাযায়। আৰু ভাত বনাই আহিলোঁ, এতিয়া চব্জি কাটিবলৈ লৈ আহিছোঁ ফেনৰ তলত। পাকঘৰত যিহেতুকে ফেন লগোৱা নাই, চব্জিখিনি কাটি লৈ আলু পিঁয়াজ, দুটা পিঁয়াজ কাটিলোৱে, আৰু আলু আৰু পটল ভাজিম, আৰু লগতে মাংস আৰু কলডিল চাই থাকিব ভিডিঅ'টো। আৰু মই চব্জিখিনি কাটি লওঁ, তাৰপাছত মাংসখিনি বনোৱা অলপমান দেখাম, চাই থাকিব। ভাত বনাই হৈ গ'ল আৰু এতিয়া খাবলৈ লৈ আহিছোঁ। আজি তলতে ভাত খাওঁ, যিহেতুকে বহুত গৰম দিছে, ওপৰত খাব মন যোৱা নাই। এয়া হৈছে কলডিলৰ আৰু মাংসৰ ভাজি, আৰু লগতে এয়া মাংস মই এক্সট্ৰাকৈ বনাইছোঁ মছলা আৰু আলু দি, আৰু লগতে ভাজিছোঁ পটল ফ্ৰাই, আৰু লগতে মই এয়া পনীৰ আছিলে আগৰে, সেইখিনি সৰু সৰুকৈ কাটি মই নিমখ আৰু হালধি দি এনেই ভাজি লৈছোঁ, ইমানেই। আৰু এতিয়া আমি ভাত খাই লওঁ, আৰু মই কলডিলৰ ৰেচিপিটো এইটো ভিডিঅ'তে মই দিম, শেষলৈ দি আছোঁ। এতিয়া ভাত খাই লওঁ, বহুত গৰম দিছে, সেইকাৰণে পকিতে বহি লৈছোঁ। ভাতকেইটা খাই লওঁ আৰু ৰেচিপিটো আপোনালোকে চাই লওক। কলডিলখিনি এনেদৰে ৰুকি লৈছোঁ, আপোনালোকে সৰু সৰুকৈ কাটি ল'বও পাৰে। আৰু যিবিলাক ইয়াৰ ভিতৰত থাকে এই ফুলটো পেলাই দিব নালাগে, এইটো পেলাই নিদি ইয়াৰ ভিতৰত এই বস্তুটো এইটো এনেকৈ এৰাই দিলে, আৰু এই বস্তুটো বৰা বনাই খোৱা যায়, বা ইয়াৰ লগতে সৰু সৰুকৈ কাটিও দিব পাৰে, সেইকাৰণে এইটো পেলাই দিব নালাগে। আৰু লগতে মই এয়া চিকেন লৈছোঁ সৰু সৰুকৈ কাটি, আৰু এয়া সৰু সৰুকৈ মই আলু কাটি লৈছোঁ, আৰু লগতে পিঁয়াজ কাটি লৈছোঁ এটা, আৰু এফাল মই টমেটো লৈছোঁ, এইটো কাটি ল'ম, আৰু তাৰ পাছত বাকীখিনি মই বনাওঁতে দেখুৱাই গৈ থাকিম, চাই থাককচোন ভিডিঅ'টো। আৰু লৈছোঁ মই এটা কেৰাহীত মিঠাতেল, তেলখিনি ভালকৈ গৰম হ'বলৈ দিম, আৰু ইয়াৰ পাছতে মই দিম এটা শুকান জলকীয়া, আৰু লগতে মই কেইটামান জিৰাও দিম, আৰু ইয়াতে মই দিম পিঁয়াজ, আৰু এইখিনি অকণমান ভাজি ইয়াতে মই শুকান জলকীয়া অকণমান পেষ্ট কৰি লৈছিলোঁ, 3টা শুকান জলকীয়া দি, আৰু লগতে মই এয়া আদা আৰু নহৰুৰ পেষ্ট দিছোঁ, আৰু এইখিনি ভালকৈ ভাজি হোৱাৰ পাছতে মই কলডিলখিনি দি দিছোঁ, আৰু এইখিনি অলপ সময় ভাজি ল'ম, আৰু তাৰ পাছত তাতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দিলোঁ, আৰু আলুখিনিও মই দি ভাজি ল'লোঁ, আৰু এতিয়া মই থৈ দিয়া মাংসখিনি দি দিছোঁ, আৰু এইখিনি অলপ সময় ভালকৈ ভাজি ল'ম। এই মাংসখিনি মই কম জুইত 5 মিনিটমান ভাজি ল'লোঁ, আৰু ইয়াৰ পাছতে মই দিছোঁ আধা চামুচ জিৰাৰ গুড়া, আৰু লগতে দিম অলপমান জলকীয়াৰ গুড়া, আৰু এতিয়া আকৌ এইখিনি ভালকৈ ভাজি ল'ম। অলপ সময় লৰাই দি ইয়াতে মই মিট মছলা অলপ দিম, যিহেতুকে মাংস দিছোঁ, সেইকাৰণে মিট মছলা দিলে খাবলৈ ভাল লাগিব। আৰু এতিয়া এই গোটেইখিনি মিলাই দিম, আৰু ইয়াৰ পাছতে মই পানী দি দিম, মাংস আৰু আলুটো সিজিব লাগিব, সেইকাৰণে মই পানী দি দিছোঁ, আৰু এতিয়া এইখিনি ঢাকি দি আলু আৰু মাংসখিনি সিজি যোৱালৈকে ভালকৈ সিজাই ল'ম। আৰু এইখিনি হৈ গৈছে, মই আৰু অলপমান শুকুৱাই ল'ম, আপোনালোকে ইচ্ছা কৰিলে ইয়াত গৰম মছলা অকণো দিব পাৰে। তাৰ পাছত এইখিনি হৈ গ'ল।
আৰু এটা কথা কওঁ, এয়া চাওকচোন কাপোৰবোৰ চব উলিয়াই লৈছোঁ আৰু এতিয়া পেকিং কৰি আছোঁ। মই ঘৰলৈ যাম আৰু মোৰ নেক্সট ভিডিঅ' চাবলৈ একেবাৰে নাপাহৰিব। ভৰাই লওঁ এতিয়া। হেল্ল' ফ্ৰেণ্ডছ, ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া দেখুৱাবলৈ আছে আপোনালোকক, আৰু সেইটো হৈছে এইটো মোবাইল ষ্টেণ্ডটো। এইটো মই অৰ্ডাৰ দিছিলোঁ আৰু আহি পালেহি বহুত দিনৰ পাছত। এইটো অৰ্ডাৰ দিছিলোঁ, এইটো স্নেপডিলৰ পৰা অৰ্ডাৰ দিছিলোঁ আৰু ইয়াৰ দামটো হৈছিলে 650। তাৰপাছত আৰু এইটো আনিছিলোঁ। এই মাইকটো মই এতিয়া লগাই আছোঁ যিহেতুকে মাতটো বহুত সৰু আহে। মাইকটো লৈছিলে 250 ৰুপিজ। দুইটা মই স্নেপডিলৰ পৰা অৰ্ডাৰ দিছিলোঁ। মাইকটো বহুত ভালে পাইছোঁ আৰু এইডালো বৰ্তমান ঠিকে আছে। আপোনালোকে যদি দৰকাৰ হৈ আছে তেনেহ'লে তাৰ পৰা অৰ্ডাৰ দি ল'ব পাৰে। মই কেছ অন ডেলিভাৰীয়ে পাইছোঁ। আৰু এইডালে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। আহি আছোঁ এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে বাই বাই।